তো গাইজ আজি আহিছোঁ এটা বস্তু কিনিব ইয়াতে আছোঁ এতিয়া বৰ্তমান বি বড়ো কলেজৰ ওচৰত আছোঁ কিবা এটা বস্তু কিনিব আহিছোঁ আপুনি বস্তুটো গম পাবই দোকানখনত গৈ লওঁ আৰু আপোনাৰ মানে কি কিনিব আহিছোঁ আপোনালোকে গম পাব এতিয়া বলক আমি দোকানখনলৈকে গৈ থাকোঁ আৰু এইখন হৈছে বি বড়ো কলেজ এতিয়া এনেকৈ আমি দোকান বিচাৰি গৈ আছোঁ দোকান হ'লে এনেকৈ ক'ত চাওঁ এতিয়া সেইখন দোকান দেখিছোঁ ন তাৰ সিফালে গৈ আছোঁ ৰাস্তাৰ পাৰ হৈ পেলাই এনেকৈ এইখন দোকানত সোমাই পেলাই বস্তুটো সুধিম আছে নে নাই আৰু বস্তুটো গম পাব ৰ'ব আপোনাৰ চাই দিয়ক ভিডিঅ'টো আৰু এইমাত্ৰ দোকানখনত সোমালোঁ দোকানখনত বস্তুটো আছে কিন্তু আমাক নাই বুলি কৈছে কিয় বা কিহৰ কাৰণে নাই বুলি কৈছে গম নাপাওঁ আমি বস্তুটো দেখিছোঁ কিন্তু সুধিলোঁ বস্তুটো কিন্তু নাই বুলি কৈছে কিহৰ কাৰণে কৈছে গম নাপাওঁ এতিয়া বলক বেলেগ এখন দোকানত গৈ আছোঁ চাই দিয়ক ভিডিঅ'টো আৰু ফাইনেলি আমি যোনটো বস্তু বিচাৰি আহিছিলোঁ সেইটো বস্তু ইয়াতে আছে আৰু এতিয়া আনিব গৈছে মানে বস্তুটো আছে ইয়াতে কিন্তু মানে ভাল মানে গুদামৰ পৰা আনিব গৈছে আনক তাৰপিছত আপোনাক ভালদৰে দেখাই আছোঁ আৰু ইয়াতে বহুত ধৰণৰ বস্তু আছে চাওক এইবিলাক সেই কি আছিল জিম চিম যদি কয় ডাম্বেল চাম্বেল চব আছে সেইবিলাক নিব অহা নাই বস্তুটো আনক তাৰপিছত দেখাই আছোঁ আপোনাক কি বস্তু নিব আহিছোঁ চাই দিয়ক ভিডিঅ'টো আৰু বস্তুটো আনালৈকে অলপমান জিম মাৰি বেছি মাৰিব নোৱাৰে প্ৰথম বেছি মাৰিব নোৱাৰে নহ'লে হাতত টানে ধৰিব আৰু কিবা কিবি এইবিলাক ক্ৰিকেট খেলা যিবিলাক নহয় হেলমেট নিব পাৰে ইয়াৰ পৰা এই উজান বজাৰ পৰা উজান বজাৰ না উজান বজাৰ মই ইমান দেৰি কৈ থকা বস্তুটো বেলেগ নহয় সেইটো বস্তু হৈছে কেৰাম এইখন কেৰাম দেখিছে এই কেৰামখন 42 ইঞ্চৰ হয় এইখন কেৰাম ল'ব আহিছোঁ এতিয়া দাদাই খুলি আছে কেৰামখন দেখা আছোঁ কেৰাম চাৰাম এনেই বৰ খাই থাকোঁ না ঘৰত থাকিলে কেৰাম চাৰাম খেলিলে ভাল লাগে আৰু মনটো অলপ সেইটোৱে আৰু এইখন হৈছে কেৰাম আছে এইখনে কেৰাম এতিয়া ষ্ট্ৰাইক এটা লৈচোন চেক কৰি চাব লাগিব না নিয়াৰ আগতে তো চেক কৰি চাওঁ এতিয়া ষ্ট্ৰাইকটো আনিব গৈছে মাৰিছোঁ এবাৰ মাৰিছা মই এবাৰ মাৰি চাওঁ আৰু আপোনালোকে দেখিছে নাই কেৰামখন সিমান হিট নাই যিমান হিট থাকিব লাগে সিমান হিটটো পোৱা নাই মানে মই তাৰপিছত মই ক'লোঁ দাদা কেৰামখন বেছি হিট পোৱা নাই দেখোন তাৰপিছত দাদাজন মানে দোকানীজনীয়ে কৈছে আৰু তুমি এইকেইটা ষ্ট্ৰাইক দি মাৰি চোৱা তাৰপিছত ক'বা মোক তাৰপিছত মই মাৰিছোঁ মোৰ মতে কি আৰু চব ষ্ট্ৰাইক একে মাৰি চালোঁ কিবা হয় যাদু খেলত 4 পাকমান ঘূৰে দেখোন তাৰপিছত এনেকৈ লাহেকৈ চুই দিলে 4 পাকমান ঘূৰে তেতিয়া মই সুধিলোঁ দাদা এইবিলাকৰ দাম কেনেকৈ দাদা ক'লে এটাৰ দাম 350 টকা তাৰপিছত মই বোলো ইয়াতকৈ ল' কোৱালিটিৰ নাই নেকি ইমান বাজেট নাছিল মানে তাৰপিছত 150 টকাৰ এটা দিছে মই বোলো হ'ব দে আৰু কি আমিতো ইমান সেই নহয় ডাঙৰ প্লেয়াৰ নহয় চলি যাব আৰু সেনেকৈ লৈ ল'লোঁ গুটিটা এতিয়া গুটি লৈ ল'লোঁ প্ৰচেছ কমপ্লিট হৈ গ'ল আৰু দামটো হৈছে ইয়াৰে আৰু এইখন কেৰাম লৈ ল'লোঁ 42 ইঞ্চৰ আৰু গুটি লৈ ল'লোঁ গুটিটো ফ্ৰীতে দিছে কিন্তু হ'লেও মানে এই ষ্ট্ৰাইকটো মানে এক্সট্ৰাকৈ কিনিব লাগে এই ষ্ট্ৰাইকটোৰ দাম কৈছে 150 টকা আমি গোটেইখিনি মিলাই কেৰামে আৰু গুটিয়ে মিলাই আমি 2500-2600 মান দিছোঁ 2600 টকা দিছোঁ এতিয়া স্কুটিত নিব লাগে এতিয়া চবতকৈ ডাঙৰ কথাটো হৈছে নিয়াটোহে ডাঙৰ কথা মানে স্কুটিত কেনেকৈ নিম তাকে ভাবি আছোঁ ৰ'ব গুটিকেইটা বাৰু থলোঁ ইয়াতে কেনেকৈ নিম তাকে ভাবি আছোঁ দুটা মানুহ নিব পাৰিম নে নোৱাৰিম কি হয় ইমান ডাঙৰ বৰ্ডখন চাওঁ কি হয় আৰু কেৰামখন ইয়াতে স্কুটিত এনেকৈ লৈ ল'লোঁ এতিয়া যাব পাৰোঁ নে নোৱাৰোঁ সেইটোৱে ডাঙৰ কথা এনেকৈ বহি চলাব কি হয় গম নাপাওঁ যদি ভালে যায় বা ঘৰৰ পৰা ভিডিঅ'টো দেখা পাব আৰু এতিয়া গৈ থাকোঁ এতিয়া ভিডিঅ' কৰিব নোৱাৰিম এতিয়া ঘৰত গৈ লগ পাই আছোঁ দেখাই মানে খেলি পেলাই দেখাই আছোঁ অলপ চাই দিয়ক ভিডিঅ'টো এতিয়া আহি চানমাৰি পালোঁ কিবাকৈ এখন হাতৰ অৱস্থা নাই ধৰি আহিছোঁ এতিয়া এনেকৈ ধৰি আছে আৰু অলপমান যাব আছে বেছি যাব নাই ঘৰত গৈ সকলোখিনি দেখাই আছোঁ এতিয়া মই আপোনাক অলপ খেলি দেখাই দিছোঁ এনেকৈ ল'ব তাৰপিছত এনেকৈ দি এনেকৈ মই খেলিম কেতিয়া যায় এনেকৈ হৈছে 3টা পৰিছে 3টা এতিয়া এনেকৈ খেলি দেখাই দিওঁ অলপমান কিমান চাই চাওঁ পাইছোঁ নগ'ল চাকে মাৰি দিবি আৰু আপোনালোকে কেৰাম কিনে বাহুকেইটা চাব বাহুকেইটা মেইন কিমান টান চান খাই চাব এনেকুৱা
আৰু এই কেৰামখন লোৱাৰ মেইন উদ্দেশ্য হৈছে কি আজিকালি মানুহৰ টাইমে নাপায় এনেকৈ লগ চগ হ'ব মানে কেৰামখন আনাৰ আপোনাৰ উদ্দেশ্যটো কৈ দিলে আজিকালি মানুহৰ টাইমে নাপায় এইবিলাক খেলা ধূলা কৰা এইবিলাক পাবজি খেলিব কিবা খেলিব আমি এইবিলাক মানে আগৰ দিনৰ খেলাবোৰ মানে সৰু কালত খেলা মানে এতিয়াও সৰুৱে দিয়কচোন মানে সৰু কালতে যি খেলিছিলোঁ কেৰাম চেৰাম এইবিলাক মানে খেলি কিবা এটা ভাল লাগে ত' সেইকাৰণে আনিলোঁ তো এনেকৈ মানে যেনে লগ হৈ খেলাটো বহুত মানে কিবা এটা ভাল লাগে তো সেইকাৰণে কেৰামখন আনিলোঁ ৰ'ব এইখিনিতে এটা কথা কৈ দিওঁ যে মই যে কেৰামখন বাৰে বাৰে আনিলোঁ কৈছোঁ মই আনা নাই কেৰামখন মোৰ যে লগত গৈছিল সিয়ে কেৰামখন আনিছিল আৰু যদি ভিডিঅ'টো চাই ভাল লাগিছে সৰু ভ্লগ আছিল আজি যদি ভিডিঅ'টো চাই ভাল লাগিছে প্লিজ লাইক এটা কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আগলৈ ভাল ভাল ভিডিঅ' আনি দেখিম তো আজিলৈ বাই বাই জয় অসম নেক্সট ভিডিঅ'লৈ কৈ আছোঁ বাই বাই